আচ্ছা আপোনালোকে আজি ইয়াতে মাজবাট ব্লকত কিহৰ কাৰণে আহিছে? হয়, আজি আমি মাজবাট ডেভেলপমেণ্ট ব্লকত সেইকাৰণে অহা হৈছে যে এইটো অঞ্চলৰ ৰাইজে বহুতো আপত্তি কৰিছে। আমি ওদালগুৰি ডিষ্ট্ৰিক্ট XBLT কমপ্লেইন দিছে যে বহুতো এই ব্লকৰ আণ্ডাৰত বৃহৎ কেলেংকাৰী হৈছে বুলি আমাক খবৰটো দি আছে। এইটোৰ কাৰণে য'ত নেকি বেছিকৈ কেলেংকাৰী হৈছে সেইটো আমি আজি RTI মাৰি কি হৈছে কি হোৱা নাই তদন্তটো ল'ব আহিছোঁ। গতিকে আমি ইয়াত আজি দুটা BCDC এই স্পেচিয়েলি দুটা BCDCটো আমি আজি RTI মাৰা হৈছে। এইটো গেলাবিল BCD মই কৈ যাই আছোঁ আপোনাক। এইটো কাইণ্ডলি প্ৰভাইড মি ফলোয়িং ডিটেইলছ। কাইণ্ডলি প্ৰভাইড মি দ্য লিষ্ট অফ MCLA EM BTC LED ফাণ্ড ফ্ৰম 2015 to 20 আণ্ডাৰ মাজবাট ডেভেলপমেণ্ট ব্লক। এইটো নম্বৰ 1। নম্বৰ 2, কাইণ্ডলি প্ৰভাইড মি দ্য লিষ্ট অফ IAY হাউচেছ চেণ্ট্ৰেলি স্পন্সৰ এণ্ড ষ্টেট শ্বেয়াৰ অফ গেলাবিল BCDC ফ্ৰম 2005 to 15। এইটো 2 নম্বৰ কুৱেশ্যন। আৰু 3 নম্বৰ, IAY houses have been provided to us in the same ID. Why? এইটো 3 নম্বৰ। 4 নম্বৰ হ'ল কাইণ্ডলি প্ৰভাইড মি দ্য লিষ্ট অফ MGNREGA স্কিম এণ্ড PMAY লিষ্ট অফ জয়গোপুৰ BCDC ফ্ৰম 2015 to 20 আণ্ডাৰ মাজবাট ডেভেলপমেণ্ট ব্লক। এই দুটা BCDCত বেছিকৈ পাব্লিকে কমপ্লেইন কৰি আছে যে দুৰ্নীতিটো হৈছে বুলি কৈছে, কিন্তু হৈছে হোৱা নাই। এতিয়া আমি তথ্যবিলাক ওলোৱাৰ পিছত নাই সেইটো মানে আগত যিটো নেকি 2005ৰ পৰা 15লৈকে চলিছিলে IAY, তাতে বৃহৎ কেলেংকাৰী হৈছে বুলি কৈছে। সেইটোৰ কাৰণে আমি সেইটো মাৰা হৈছে। এতিয়া আপোনালোকে মানে বেলেগ আঁচনিৰ কাৰণে নহয়, খালি PMAY গৃহ আৰু IAY গৃহতহে মানে হয়। আৰু এইটো হ'ল আৰু কি বুলি কয় MCLA EM BTC LED ফাণ্ড। আচ্ছা আচ্ছা আচ্ছা। এইটো স্পেচিয়েলি লাষ্ট ইয়াৰত 50 লাখকৈ পাইছিলে এটা MCLA আৰু এটা EMটো বেছি পাইছে নেকি সেইটো আমি নাজানো। এই লিষ্টটো ওলোৱাৰ পিছত গম পাই যাম। কিন্তু আমি দেখা গৈছে বেলেগ সমষ্টিত যিটো নেকি LED ফাণ্ড, এই LED ফাণ্ড দি মানে এটাও কাম কৰা আমি দেখা নাই। এইটো মানে অফিচিয়েল নম্বৰ 1 এইটো পলিটিকেল লিডাৰ। আপুনি পাঁচনৈ চাৰপাং আমাৰ যিটো BTC সমষ্টি আছে, হয়, সেই সমষ্টিত আপোনালোকে MCLA ফাণ্ডৰ কিবা কাম দেখা পাইছে নাই? আমিতো দেখা নাই। আৰু ৰাইজেও কৈ আছে এইটো MCLA LED সেইটো ফাণ্ডৰ লগত আমি কাম কৰা দেখা নাই বুলি কৈছে। আমি বেলেগ জেগাত ইনকুৱাৰী কৰিছোঁ। ইনকুৱাৰী কৰাত মানে এটাও মানে কাম মানে স্পটত নাই। মানে MCLA ফাণ্ডবিলাকতো মানে ঠিকাদাৰ বা কমিটি এংগেজ কৰাই, হয়, এই কমিটিবিলাক আপোনালোকে বিচাৰিছে নেকি? হয়, আমি তদন্ত কৰি আছোঁ, বিচাৰিছোঁ। আমি মানে কামবিলাকৰ আঁচনিবিলাকৰ নাম, হয়, আৰু কোনে কামবিলাক কৰিছে সেইটো বিচাৰিছে নেকি? হয়, বিচাৰিছোঁ। অলৰেডি বেলেগ বেলেগ সমষ্টিটো আমি পাইছোঁ, ওলাইছোঁ, কিন্তু পইচা ড্ৰ কৰিছে, কাম এটাও কৰা নাই। এইটো অলৰেডি কোনে ওলাইছে কোনে ওলোৱা নাই সেইটো তথ্যবিলাক ওলাই গ'ল। তো আজি আমি স্পেচিয়েলি এইটো পাঁচনৈ চাৰপাং BTC পৰিষদীয় সমষ্টিত আমি এইটো দুটা BCDC আৰু এইটো MGNREGA MCLA ফাণ্ড বা IAY সেইটো আমি এইটো মানে RTI মাৰা হৈছে। আৰু ইয়াৰ পাঁচনৈ চাৰপাঙৰ কোন হয়? EMটো আপোনালোকে জানে, এইটো চেমচুন্দি হয়। চেমচুন্দি হয়। এনে কৈছে মানে কি চেমচুন্দি মানে এই MCLA ফাণ্ডৰ কিবা দুৰ্নীতি কৰা বুলি আপোনালোকে অনুমান কৰিছে নেকি? নিশ্চয়, মানুহবিলাকতো কৈছে দুৰ্নীতি হৈছে বুলি কৈছে। সেইটোৰ কাৰণে আমি আজি RTIটো মাৰিছোঁ। RTI মাৰাৰ পিছত যেতিয়া তথ্যটো ওলাব তেতিয়া কমপ্লিটলি সেইটো আহি যাব। আমি আসাম চৰকাৰৰ লগত আলোচনা কৰি আছে যে আপোনালোকে কমপ্লেইনটো দিয়ক, তথ্য আকাৰে কমপ্লেইনটো দিয়ক। আমি যদি ষ্টেটত যদি এইটো চাৱাৰ পিছত এইটো ষ্টেট গভৰ্ণমেণ্টে যেতিয়া এপ্ৰুভেল কৰিব তেতিয়া 100% ডেফিনিট এইটোত মানে CBI ইনকুৱাৰী হ'ব। এইটো আমাক মানে বিশ্বাস দিছে, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট XBLTক এইটো বিশ্বাস দিছে। ঠিক আছে।